কৰি পইচা নোপোৱাৰ কাৰণে মই খোজকাঢ়িবলৈ কৈছোঁ। আপুনি তাত কাম কৰিছিলেগৈ পানেঙত, তাত মানে পইচা আপোনাক নিদিলে, কি কাম কৰিছিলে? নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্নদীপ 5 অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে জাক চাৰিফালে আহি আছিলোঁ আৰু আহি থাকোঁতে মানে এজন ককাক লগ পালোঁ। এইফালে মোৰ পিছফালে দেখিছে ককাজনে মানে খোজকাঢ়ি ৰ'দত আহি আছিলে আৰু এইফালে দেখিছে ককাজনে ইয়াত বহি আছে। মানে মই ৰখালোঁ। আৰু আপুনি ক'ৰ পৰা আহিছিলে? পানেং। পাঙেন। এতিয়া ক'ত যাব? নাহৰকটীয়া। কুঁৱৰীগাঁও নমাটি। কি গাঁও? কুঁৱৰীগাঁও নমাটি। কুঁৱৰীগাঁও নমাটি নাহৰকটীয়া। আৰু আপুনি কি কাৰণে খোজকাঢ়ি আহিছিলে? মোৰ কাম কৰি পইচা নোপোৱাৰ কাৰণে মই খোজকাঢ়ি হা কাম কৰি পইচা নোপোৱাৰ কাৰণে মই খোজকাঢ়িবলৈ কৈছোঁ। আপুনি তাত কাম কৰিছিলেগৈ পানেঙত, তাত মানে পইচা আপোনাক নিদিলে, কি কাম কৰিছিলে? পকা কাম কৰিছিলে, মানে পকা মিস্ত্ৰী। কিমান দিন হ'ল তাত থকা? 22 দিন হৈ গৈছে। 22 দিন হ'ল। এতিয়া মানে আপুনি ঘৰলৈ আহিব বিচাৰিছিলে, তেতিয়া মানে কি পইচা নিদিলে? খালি মালিকটোৱে এইটোৱে ক'লে যে আমি কাৰো পইচা নাখায় দিম। কিমান অসমৰ মানুহ আহি ক'ৰপাত চালি কাটি লৈ যে আমি কি কৰিম বুলি উল্টাই সিয়ে দম দিয়ে। আপোনাকহে দম দিয়ে তাৰমানে? উল্টাই সিয়ে দম দিয়ে। সেই গতিকে চিন্তা কৰিলোঁ তেলৰ কাম কৰি লাভো নাই, তেতিয়াহ'লে লাভ নাই বুলি আপুনি আহিলে। মানে আপুনি তাত কাম কৰিছিল যে, কাম কৰাত মানে আপোনাক পইচা এটকা নিদিলে, আপুনি মানে খোজকাঢ়ি এতিয়া মানে নাহৰকটীয়ালৈ আহিছে, হয় নাই? আপুনি কেতিয়া কালিৰ পৰা আহিছে নে পৰহিৰ পৰা আহি আছে? কালিৰ পৰা আহিছে। এই যোৱা ৰাতি ক'ত থাকিলে? মহাদেৱপুৰ শনিবৰা বজাৰ ঘৰকেইটা থাকিলে। খোৱা বোৱা তাতে এই নেপালী হোটেল এখন আছে যে, ৰুটি দুটা দিলে, তেনেকৈ থাকিলে। বৰ্তমান পইচা এটকা নাই? আপোনাক মানে মই যোৱা কিবা এটা ব্যৱস্থা কৰি দিম বাৰু, কিবা এটা যিমানখিনি পাৰোঁ দিম আৰু যিমানখিনি খৰচ হয় দেই, কিবা এটা ব্যৱস্থা কৰি দিম আপোনাক, আপুনি চিন্তা নকৰিব। আৰু সেই যিজন মানে মালিক আছিলে, মালিকজন মানে কি মানুহ আছিলে? খামটি মানুহ আছিলে, পানেঙৰ ন? হয়। এনেকুৱা ধৰণে মানে কিবা গালি পাৰিছিলে নেকি আপোনাক? গালি চালি পাৰি পঠিয়াইছিলে? মানে সেইটোৱে বাৰু, গালিয়ে পাৰিলে আপোনাক, নিদিলে কি কৰিবি, তেনেকুৱা ধৰণে মানে আপোনাক ব্যৱহাৰ কৰিলে। তেতিয়া মই ক'লোঁ নিদিলে নকৰোঁ কাম চাম বুলি, কৰিবি পইচা দিম বুলি কৈছে, কৰিলেও পইচা নিদিয়ে। আপুনি 22 দিন কাম কৰিলে তাত? 22 দিন কাম কৰিছোঁ। মানে 22 দিনত এটকাও মানে ঘৰত আহিম বুলি কৈছিল নে নাই কোৱা আপুনি? কৈছিলোঁ। কোৱাত মানে এটকা নিদিলে। ইমান ৰ'দত ভাবি চাওক, একদম মানে পানেঙৰ পৰা যোৱাকালিৰ পৰা খোজকাঢ়ি আহি আছে, মানে একদম নাহৰকটীয়ালৈকে বহুত দূৰ হ'ব। ইমান ৰ'দত বয়সো যিহেতু যথেষ্ট, হয় নাই? আপোনাৰ কিমান বছৰ হৈছে? 75 বছৰ হৈছে। 75 বছৰ হৈছে। 75 বছৰ বয়সত আপুনি মানে কিন্তু এই ৰ'দত খোজকাঢ়ি আহিবলগীয়া হৈছে, হয় নাই? মালিকজনৰ নাম আপুনি জানে নাই? প্ৰথম মালিকজনৰ নাম ৰাজু, নামটো ৰাজু হয়। মুঠতে পানেঙৰ হয়। কিছুমানে গম পাব ৰাজু বুলি ক'লে। আৰু তেখেতলৈ এটি অনুৰোধ, যাতে এখেতৰ প্ৰাপ্যখিনি যিখিনি আপুনি পাবলগীয়া আছে সেইখিনি যাতে আপোনাক দি দিয়ে, হয় নাই? ইমান দূৰ খোজকাঢ়ি আহিছে, ইমান বুঢ়া বয়সত ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে। আপোনাৰ নামটো কি আছিলে? দিগন্ত গগৈ। হা? দিগন্ত গগৈ। আপোনাৰ পৰিয়াল? মোৰ ল'ৰা দুটা, ছোৱালী এজনী, বুঢ়ী। ল'ৰা দুটা, ছোৱালী এজনী। বিয়া সময় মোৰ নাতি আছে। মাটি বাৰী নাই বুলি তাৰমানে মাটি 10 মাটি 3 বিঘা। হয়। দ মাটি আছে, এবিঘা ৰাখি লৈছে। ঘৰত কোন থাকে? ঘৰত ল'ৰাকেইটাই থাকে, বুঢ়ী থাকে। আপুনি বেলেগকৈ থাকে নে একেলগে থাকে? একেলগে থাকে। খালি ডাঙৰ ল'ৰাটো মই বেলেগ কৰি থৈছোঁ। সি অলপ কথাও নুশুনে, অলপ হেৰি টাইপৰ। আচলতে অতি দুখজনক বুলিয়ে ক'ব লাগিব। যিখিনি কাম কৰিছিলে, কাম কৰাৰ যিখিনি প্ৰাপ্য টকা, সেই প্ৰাপ্য টকাখিনি মানে আপোনাক নিদিলে, আৰু সেইকাৰণে আপুনি মানে আজি খোজকাঢ়ি আহিবলগীয়া হৈছে। এতিয়া আপুনি খাবৰ কাৰণে বা গাড়ী উঠিবৰ কাৰণে আপোনাৰ হাতত টকা নাই, হয় নাই? হয়। বহুত মানে দুখজনক বুলি ক'ব লাগিব। আৰু মই যিমানখিনি পাৰোঁ আপোনাক দি পঠিয়াম বাৰু। এতিয়া যোৱাটো ব্যৱস্থাটো কৰি পঠিয়াম।
যদি আপুনি অ'টত যায় বহুত টকা লাগিব হয় নাই হয় ইয়াৰ পৰা যদি এডোখৰ এডোখৰ অ'টত যায় তেতিয়া আপুনি বাছত গ'লে মানে ভাল হ'ব একেবাৰে যাবগৈ এতিয়া তিনিচুকীয়াত নামিবগৈ হয় তিনিচুকীয়াত নামি আকৌ মানে বেলেগ এখন বাছত যাব পাৰিব দেই আপোনাক পানী বটল আৰু লাগিব নেকি নালাগে, হ'ব এটা দিছিলোঁ সেইটো হ'ব জানো হৈ যাব আৰু আপোনাক কিবা এটা কিনি দিওঁ বাৰু কিবা এটা দি পঠিয়াম আপুনি যাবগৈ মানে মই আহিছিলোঁ চাৰিআলি ফালে আৰু কেইবাটা জেগাতো মানে বহি মানে দেখিলোঁ মানে আমাৰ দিয়াক পথাৰ টাৰ্ণিঙত বহি থকা দেখিলোঁ আকৌ মানে আমগুৰিত দেখিলোঁ সেই গতিকে মানে ভাবিলোঁ ক'ৰ পৰা আহিছে কি সুধি চাওঁ বুলি তেতিয়া গম পালোঁ সুধি মানে কি এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিলে য'ত মানে মালিকে পইচাটো নিদিলে কাম কৰিছিলে অৰুণাচলৰ পানেঙত এজন শান্তি মালিক আছিলে আৰু ওলোটাই মানে দমহে দিলে মানে পইচা খোজাত গতিকে এখেতে মানে কালিৰ পৰা খোজকাঢ়ি আহি আছে আৰু যোৱাকালি মানে মহাদেৱপুৰ যিটো শনিবাৰ বজাৰ ঘৰ আছে তাত মানে শুলে আৰু আজি মানে এতিয়া বৰ্তমান বাজিছে কেইটা 12টামান বাজিছে চাগে ন 12টামান বাজিছে আৰু এই দুপৰীয়া 37 ডিগ্ৰী চেলচিয়াছ বৰ্তমান খোজকাঢ়ি গৈ আছে সেই দেখি মানে মই ৰাস্তাত লগ পাই সুধিলোঁ মানে আৰু আপোনাক মই কিবা এটা দিম আপুনি যাবগৈ দেই হয় আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ মই কি দিওঁ সেইটো বাৰু মই নজনাওঁ কিবা এটা সহায় কৰিম আপোনাক এই ভিডিঅ'ত সেইটো বাৰু নকওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু আপোনালোকেও যাতে এনেকুৱা ধৰণে কাৰোবাক যদি লগ পায় সুধি চাব আৰু কেতিয়াবা বহুত মানুহ মানে কি হয় অসুবিধাত পৰেতো হয় নহয় অকণমান সহায় কৰিব লাগে এখেতে মানে ডাম্পাৰ গাড়ী কিবাকিবি গাড়ী ৰখাইছিল আচলতে গাড়ী ৰখালে মানে গাড়ীবোৰে কি কৰে তেনেকুৱা ধৰণৰ গাড়ীবিলাক দেই বাছ গাড়ী বাৰু ৰখাবই বাছ গাড়ী উঠিলে কিন্তু পইচা দিব লাগিব অ'টোৰ গাড়ীত কিন্তু ডাম্পাৰ চাম্পাৰবিলাক যেতিয়া ৰখাই মানে তেতিয়া ৰখাই নিদিয়ে হয়তো বহুতে নৰখাবও পাৰে আজিকালি বেলেগ বেলেগ মানুহ আহি থাকেতো কিন্তু এখেতৰ পৰা গম পালোঁ গোটেই কাহিনীটো আৰু সেইকাৰণে মই এটা ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ আৰু এখেতৰ পৰা অনুমতি মই বিচাৰিলোঁ যে আপোনাক ভিডিঅ' কৰিব পাৰিম নেকি তেতিয়া এখেতে ক'লে যে কি ভিডিঅ' কৰিব পাৰিব একো নাই কৰি দিয়ক বুলি কোৱাৰ কাৰণেহে মই কৈছোঁ বিনা অনুমতিত মই মানে ভিডিঅ'টো কৰা নাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ